এই গরম খানাতে যা রাখছে না বেটা, এই গরমত চাহ খাই আছে। মই গরমত চাহে খাওঁ, মই ঠাণ্ডা খালে কাহ হয়। নাই ঠিকে আছে, যাই যেটা ভাল হয় তাকে খাক। এই হোটেলৰ চৰবতখিনি খুব মজা লাগিল দেই। মই আকৌ চৰবত খাই ভাল নাপাওঁ, খালে কিবা পেট ভুতুৰ ভাটাৰ কৰে। নহয়, ঠাণ্ডাত চৰবত খাব লাগে আৰু ফলৰ ৰস খাব লাগে, তেনেহ'লে গাটো সতেজ থাকে। কথাটো সঁচাই, কিন্তু মই খালে কি আমার পেটটো বেয়া হৈ যায়। মই মানুহজন হ'লে বেলেগ টাইপত, মই যদি পাথৰো খাওঁ শিলো খাওঁ চব হজম হৈ যায়, মোৰ পেটত একো নাথাকে। তই আচলতে বিৰাট কমজোৰি মানুহ। হ'ব পাৰে। কিবা গন্ধ ওলাইছে, গু গু গন্ধ ওলাইছে। পেংটা বাহিৰতে দেখোন কিবা গন্ধ ওলাইছে। কথাটোতো সঁচাই, কিবা ময়ো অলপ পাইছো। মই কিন্তু নাই পাওঁ দেই, তোমাৰ কিবা নাকে বেয়া হৈছে। হ'ব পাৰে। পেংটা ভাই, গন্ধটো দেখোন বেছিয়ে আহি আছে। হয়তো লাহে লাহে বাঢ়ি আছে। তহঁত দুটা যে আৰু কিহৰ যে গন্ধ পা। থাক, মই অলপ বাহিৰৰ পৰা আহো। যা অলপ সোনকালে আহিবি। পেংটা ভাই, ই যোৱাৰ লগে লগে চোন গন্ধ গেল। এই বেটাই বোধহয় মনে মনে পাতিছে, বুজিছা? এই যে হাগা লাগছে, এই হাগিব দিছে। এই দুটাক কোনোমতে ফাঁকি মাৰি আহিলো দেই। পাদা ওলাইছে, এখন ক'ব নোৱাৰো। দুইটাৰ ওচৰত মানে সৰু হৈ যাম। কথাটো দম্বালি মাৰি কৈছো না। বাদ দে, এতিয়া হাগিয়ে লওঁ। ক'ত ইয়াতচোন পাইখানাই নাই, এতিয়া কিবা খোপা এটা মাৰি থৈছে। এইফালেও চোন নাই, এইফালেতো এইটো গ্লাছ। তলতো চোন নাই, তেনেহ'লে পায়খানা কোনটা হ'ল? ইফালে গু ওলাও ওলাও। কি হে মানুহ, কি এনেকা পায়খানা আণ্ডাৰগ্ৰাউণ্ডত আছে নেকি ক'ৰবাত? তলত বহি হাগি থৈ যাওঁ নেকি? নাই নাই, বেয়া কথা। আমাৰ পেংঠাকে এটা ফোন কৰোঁ, লাজ বাদ দি আৰু উপায় নাই। হেল্ল' পেংঠা। হেল্ল', কি হ'ল? পায়খানাত আহি এটা জ্বালা হ'ল না। তাৰমানে তই ইয়াতে পাতি থৈ গৈছা, পাতি থৈ এইবাৰ পায়খানাত হাগিব গৈছা। আৰে দোষ, এইগিলাখান কথা বাদ দে না। কিন্তু পায়খানাত আহি জ্বালাত পৰিলো নহয়। পায়খানা ধুই আকৌ কিহৰ জ্বালা কৰিলি? ইয়াত দেখোন পায়খানাই নাই, কিবা এটা চকীৰ নিচিনা খোপা দিয়া বস্তুহে আছে। আৰে পাগল, এইটোৱেতো পায়খানা, এইটো কুমুদ পায়খানা। হয় নেকি? এইটো কেনেকে পায়খানা কৰিম ইয়াত? একো নাই, সেই ঢাকোনটো দাঙি লোৱা, দাঙি লৈ তাতে বহি পায়খানা কৰিয়া। ঠিক আছে, মই চেষ্টা কৰি চাওঁ। তই যে আৰু কি মানুহ নহয়, বাহিৰত গ'লে তই যে কি কৰিবি? তই কি জীৱনত কুমুদ পায়খানা দেখাই নাই? নহয় দোষ, মানে মই বেছি পথাৰতে যাওঁ, পায়খানা থাকা অভ্যাস মোৰ নায়েই। হ'ব দিয়া, এতিয়া মই ৰাখো, নহ'লে মোৰ পেণ্টতে ওলাই যাব। বহু ৰহ, বহি চাওঁ কি হয়। পথাৰত বহি হাগাৰ নিচিনা সুখ আৰু ক'তো নাই দেই। এই যে কি বনাইছে এইবিলাক, নলাই দেখোন নলাই। ভগৱান, আজি যে মোৰ কি হ'ব? এইফালে পেটৰ বিষ আৰু এইফালে নলোৱা হৈছে, এই পায়খানাত মোৰ নলায়। ওপৰত উঠি বহো। হে মা, শক্তি দে মা। নহ'ব ইমান পায়খানা থাকা, মই তলতে নামো। নাই, ওলাই গেল, পেনতে ওলাই গেল। মই আজি কচম খাইছো, মই জীৱনত আৰু কেতিয়াও চৰবত নাখাওঁ। আৰু এনেকুৱা দম বালি মৰা কথা, লেবেল দিয়া কথা আৰু কেতিয়াও নকওঁ।